আজিৰ কাহিনীটো সীমান্ত পাৰৰ দেশ পাকিস্তানৰ পৰা। এই কাহিনীটো শুনাৰ পিছত হয়তো আপুনি বিশ্বাস কৰিব নোৱাৰিব যে এনেকুৱা ঘটনাও পৃথিৱীত ঘটিব পাৰে। কেৱল এইটো এটা কাহিনী নহয়, এইটো এনে সত্য যিয়ে আপোনাক ভিতৰৰ পৰা কঁপাই দিব আৰু চিন্তা কৰিবলৈ বাধ্য কৰিব। এজন মানুহ নিজৰ ইচ্ছা পূৰণ কৰিবলৈ কিমান তললৈ নামিব পাৰে। দুখৰ কথা হ'ল এইটো সঁচা ঘটনা, আৰু এই ঘটনাই সমগ্ৰ মানৱ জাতিক লাজত পেলাইছিল। এই ঘটনাটো সংঘটিত হৈছিল কৰাচীৰ লিয়াকতাবাদ নামৰ এটা ঠাইত ৩১ অক্টোবৰ ২০১১ তাৰিখে সন্ধিয়া সময়ত। আন্ধাৰ নামি আহিছিল। এটা কবৰস্থানত কিছুমান মানুহ বহি কথা পাতি আছিল। হঠাতে তাত কাম কৰা এজন মানুহ ভয়তে চিঞৰি দৌৰি আহিল। তেওঁৰ গাটো কঁপি আছিল, মুখেৰে শব্দ ওলোৱা নাছিল। মাত্ৰ তেওঁ কবৰস্থানখনৰ ফালে আঙুলি দেখুৱাই আছিল। এইটো দেখি বাকী মানুহবোৰো ভয় পাই গ'ল, কিয়নো এফালে কবৰস্থান, তাৰ ওপৰত ৰাতি। শেষত তেওঁলোকে একেলগে ভিতৰলৈ সোমোৱাৰ সিদ্ধান্ত ল'লে। লাহে লাহে তেওঁলোকে সেই ঠাইত গৈ পালে আৰু যি দেখিলে তাত তেওঁলোকৰ হুঁ উৰি গ'ল। এটা কবৰৰ এটা ফাল খোল খাই আছিল, ওপৰৰ পাথৰৰ শ্লেবটো আঁতৰোৱা। তেওঁলোকে সেই মানুহজনক সুধিলে কি হৈছিল। তাৰ পাছত তেওঁ যি ক'লে সেইটো শুনি মানুহবোৰৰ খঙত তেওঁক মাৰি পেলোৱাৰ অৱস্থা হৈছিল। পিছত পুলিচ আহি তেওঁক গ্ৰেপ্তাৰ কৰে আৰু পুলিচ ষ্টেচনত তেওঁ নিজৰ নাম জনায়, মহম্মদ ৰিয়াজ। তেওঁ চৰগোধাৰ বাসিন্দা আছিল আৰু কামৰ সন্ধানত কৰাচীলৈ আহিছিল। কৰাচীত আহি তেওঁ এজন মানুহৰ লগত বন্ধুত্ব কৰে, ৱাজিৰা। ৱাজিৰাই কবৰস্থানত কাম কৰিছিল আৰু তেওঁ ৰিয়াজকো সেই কামত লগাই দিয়ে। সময়ৰ লগে লগে দুয়োৰে বন্ধুত্ব গভীৰ হয়। কিন্তু এদিন ৰিয়াজে এটা অদ্ভুত বস্তু লক্ষ্য কৰিলে। যেতিয়া সন্ধিয়া কোনো নতুন লাশ দফন কৰা হয়, ৱাজিৰা সেই কবৰটো খুলি ভিতৰলৈ সোমাই যায় আৰু কিছু সময়ৰ পাছত ওলাই আহে। এইটো দেখি ৰিয়াজে তেওঁক সুধিলে, তুমি এইটো কি কৰা? তাৰ পাছত ৱাজিৰাই যি ক'লে সেইটো শুনি ৰিয়াজৰ সেই অন্ধকাৰ পথত নামি পৰে। তাৰ পাছত দুয়োজনে মিলি এটা ভয়ংকৰ কাম আৰম্ভ কৰে। সন্ধিয়া যেতিয়া কোনো মহিলা বা ছোৱালীৰ লাশ দফন কৰা হয়, তেওঁলোকে সেইবোৰ লক্ষ্য কৰি ৰাখে আৰু ৰাতি আন্ধাৰ হোৱাৰ পাছত কবৰটো খুলি ভিতৰত সোমায়। তাৰ পাছত তেওঁলোকে যি কৰিছিল সেইটো ইমানেই ঘৃণ্য যে বৰ্ণনা কৰা কঠিন। এইদৰে বহুদিন ধৰি তেওঁলোকে এই কাম কৰি থাকে। পিছত ৱাজিৰাৰ মৃত্যু হয়, কিন্তু ৰিয়াজে এই কাম বন্ধ নকৰে। ৩১ অক্টোবৰ ২০১১ তাৰিখে এজনী ছোৱালীৰ লাশ দফন কৰা হৈছিল। ৰাতি আগৰ দৰে ৰিয়াজ কবৰত সোমায়, কিন্তু এইবাৰ কিবা এটা বেলেগ হৈছিল। যেতিয়া তেওঁ লাশখনৰ মুখৰ ফালে চালে, তেওঁ দেখিলে যে দাঁতবোৰ দেখা গৈ আছে আৰু চকুত চাই থাকোঁতে তেওঁৰ মতে সেই চকু দুটা জ্বলি আছিল। সেইটো দেখি তেওঁ ভয়ত পাগল হৈ যায়। তেওঁ ভাবে এইজনী ছোৱালী জীয়াই উঠিছে নেকি নে ভূত, আৰু তেওঁ চিঞৰি পলাই যায়। তাৰ পাছত সকলো কাহিনী প্ৰকাশ পায়। পুলিচৰ আগত তেওঁ স্বীকাৰ কৰে তেওঁ ৪৮ জনী মহিলাৰ লাশৰ সৈতে এই ঘৃণ্য কাম কৰিছে। এইটো শুনি সমগ্ৰ পাকিস্তানত হাহাকাৰ লাগে। মানুহে একে দাবী কৰে তেওঁৰ ফাঁচি দিয়া হওক। পিছত কোৰ্টত কেছ চলি থাকে। কিছুমান কেছত তেওঁক ফাঁচীৰ শাস্তি দিয়া হৈছে, কিন্তু সকলো কেছৰ সিদ্ধান্ত এতিয়াও হোৱা নাই। আজিও তেওঁ জেলত আছে।
আৰু মানুহে আজিও অপেক্ষা কৰি আছে কেতিয়া তেওঁ নিজৰ শাস্তি পাব।